Hello friends, welcome to our new Assamese entertainment channel, The Fun Talks. মই মনীষাই আপোনালোকৰ মাজলৈ আৰু এটি নতুন কবিতা লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। কবিতাটি অলপ এনে ধৰণৰ এগৰাকী মহিলাই যেতিয়া নিজৰ স্বামীক অকালতে হেৰুৱায় আৰু সেই হেৰুৱাৰ বেদনা হয়তো আমি কল্পনাও কৰিব নোৱাৰোঁ। তৎসত্ত্বেও সেই বেদনাখিনি মই কবিতাৰ জৰিয়তে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছোঁ। কবিতাটিৰ শিৰোনামা হৈছে তোমাৰ অনুপস্থিতি। তোমাৰ অনুপস্থিতিত মোৰ জীৱন হৈ থকা নাই। জীৱনে আৰু মোক কিমান বেয়া পৰিস্থিতিৰ মুখামুখি কৰায় তাক লৈ বাট চাই আছোঁ। তুমি বাৰু মোক সঁচাকৈ অকলশৰীয়াকৈ এৰি থৈ গ'লা নেকি? নে মোক অভিমান কৰিহে কেইদিনমানৰ বাবে দূৰৈত আছা? তোমাৰ অবিহনে জীৱন কটোৱা আজি সম্পূৰ্ণ এটা বছৰ পাৰ হ'ল জানা। মা দেউতাই আজি তোমাৰ মৃত্যুবাৰ্ষিকী বুলি কৈছে। এয়া সকলোবোৰ মিছা কথা ন? আৰু এটা বছৰে কিয় বা মোক এই বগা সাজযোৰ পিন্ধাই ৰাখিছে? তুমি যে দিছিলা শিৰৰ সেন্দুৰকণ, সেই শিৰৰ সেন্দুৰকণো আজিকালি মোক ল'বলৈ নিদিয়ে জানা। মোৰ নিজকে বৰ উকা উকা লাগে অ'। মই জানো তোমাৰ অকালতে মৃত্যু হোৱা নাই, কেৱল কেইদিনমানৰ বাবে মোক অভিমান কৰিহে দূৰৈত আছা নহয়নে বাৰু? কোনেও বুজি নাপায় অ'। আৰু মই বুজাই ভাগৰি পৰিছোঁ যে তুমি জীয়াই আছা। আৰু কিমাননো অভিমান কৰিবা অ', আৰু কিমাননো অভিমান কৰিবা তুমি হয়তো এতিয়া মোক চিনিবই নোৱাৰিবা। সমাজ আৰু সমাজৰ শিকলিত পান খাই মই বৰ বেলেগজনী হৈ পৰিছোঁ। তুমি যে কাজল ল'লে ভাল পোৱা মোক, সেই কাজল লগাওঁ আজিও, কিন্তু মোৰ চকু পানীৰ ওজন ইমানেই বাঢ়িছে যে পলকতে তুমি ভাল পোৱা সেই কাজলখিনিও নাইকিয়া হৈ যায়। তুমি যে মই হাঁহি থাকিলে ভাল পোৱা, সেয়ে কেৱল তোমাৰ বাবেই বুকুত হেজাৰ দুখ লৈও হাঁহিবলৈ চেষ্টা কৰোঁ মই, কিন্তু মই নোৱাৰোঁ অ'। মই জীৱনৰ সৈতে অকলে যুঁজি ভাগৰি পৰিছোঁ জান। তুমিয়েচোন কৈছিলা সুখ দুখৰ প্ৰতিটো ক্ষণত মোৰ লগত থাকিবা বুলি, কিন্তু আজি নাইচোন তুমি মোৰ লগত। মই নিজকে বৰ নিঃসংগ অনুভৱ কৰোঁ। তোমাৰ আৰু মোৰ প্ৰেমৰ প্ৰতীকস্বৰূপ মামু আজি ডাঙৰ হৈছে, হাঁহিব পৰা হৈছে। তাই বৰ মৰম লগাজনী হৈছে অ'। আমি দুয়োৱে কৰা অভিমানৰ খেল ধেমালিত তোমাকচোন তাইৰ সৈতে চিনাকি কৰাই দিয়াই নহ'ল। মোৰ বৰ ভয় লাগে অ', যেতিয়া এদিন তাই মোক প্ৰশ্ন কৰিব মোৰ দেউতা ক'ত মা, যেতিয়া এদিন তাই মোৰ দেউতা কোন বুলি চিনাকি কৰাই দিবলৈ খাটনি ধৰিব, তেতিয়া মই কি ক'ম জান? তুমিওচোন শিকাই থৈ নগ'লা পৰিস্থিতিৰ সৈতে কেনেদৰে মুখামুখি হ'ব লাগিব। সেয়ে পুনৰ কওঁ, ঘূৰি আহা তুমি প্লিজ। থেংক ইউ ছ' মাছ। আশা কৰোঁ আপোনালোকে কবিতাটি ভাল পালে। কবিতাটিৰ প্ৰতি থকা আপোনালোকৰ অপিনিয়নখিনি আমাক কমেণ্ট বক্সৰ জৰিয়তে জনাওক। যদি আপোনালোকে আমাৰ এই পদক্ষেপ ভাল পাইছে, আমাৰ কবিতাবোৰ যদি এনেদৰে আগলৈকো চাই থাকিবলৈ বিচাৰে, দেন আমাৰ TFT চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক এণ্ড ছাবস্ক্ৰাইব কৰক।